फैगौ 2024 मायथाइनि जानो गोनां ल'कसभा बिसायख'थिखौ लानानै दानिफ्रायनो साखाफारा जादों राजखान्थि दोलोफ्रा। नाथाय बिनि सिगांनो मोनफ्रोमबो राजखान्थि दोलोनि नोजोराव गोग्लैदों क'क्राझार ल'कसभा बियाबा। थार बाथ्रायाव बुंगोन थारैनो बे खेबाव क'क्राझार ल'कसभा बियाबा सोरनि दखलाव? दिनै क'क्राझार ल'कसभा बियाबखौ लानानै आसाम सरकारनि केबिनेट मन्थ्रि रन्जित दासआ खौरांगिरिनि सोंनायनि फिननायाव गोनो गोथो बाथ्राखौ बुंथियो। আজি যি অধিৱেশন পাতিছে বৰমা আঞ্চলিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে মণিকাঞ্চন যি শাখাই ৰূপালী জয়ন্তী আয়োজন কৰিছে, মই ভাবোঁ যে গুৰুজনাৰ যি সৃষ্টি কৃষ্টিৰ বিভিন্ন বিষয় চৰ্চা ইয়াতে আলোচনা হৈছে আৰু আগন্তুক দিনত এই ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিব লাগিলে প্ৰতিগৰাকী অসমীয়াই আমি গুৰুজনাৰ যি সৃষ্টি কৃষ্টি সন্দৰ্ভত প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। মই সমগ্ৰ অসমবাসী ৰাইজকে আহ্বান জনাইছোঁ যে যাতে গুৰুজনাক যাতে আমি ভাৰতত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে সহায় সহযোগ বিচাৰিছোঁ। লোকসভা নিৰ্বাচন আহি আছে, BTCত কেনেধৰণৰ মানে প্ৰাৰ্থী ইউপিপিএলে সমৰ্থন দিব নে নিজাববীয়াকৈ বিজেপি প্ৰাৰ্থী? এই বিষয়টো যিহেতু মই এতিয়া মন্ত্ৰীৰ দায়িত্বত আছোঁ, আগতে সভাপতি আছিলোঁ, গতিকে এইবাৰ আমাৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই এই বিষয়ে আপোনালোক জনাব। ছাৰ, অৱশেষত বদৰুদ্দিন আজমলে ক্ষমা বিচাৰিলে, কি ক'ব আজিৰ দিনটো? এইটো আজিতো বদৰুদ্দিনৰ মানে মুখতে থু পৰিছে, মুখতকৈ থু পৰিছে। মই এই অলপ আগতে এখন বিয়া এখন খাই আহিলোঁ আৰু মই যেতিয়া ল'ৰাজনক সুধিলোঁ, বাবা তোমাৰ বয়স কিমান? আৰু ল'ৰাজনে ক'লে যে মোৰ 29 বছৰ। মোৰ এনেকুৱা যেন লাগিছে যেন তেওঁৰ মুখতে থু পৰা যেন লাগিছে, কাৰণ 29 বছৰৰ ল'ৰা এটা, মই হিন্দু ল'ৰা অসমীয়া ল'ৰা বিয়া খাই আহিলোঁ এতিয়া।